হেৰা এই চাহ হ'বলৈ ইমান দেৰি লাগিছেনে? সোনকালে আনা আকৌ, অফিচলৈ যাবলৈ দেৰিয়ে হ'বগৈ মোৰ। আনিলোঁ চাহ। আপোনাৰ যে হ'ল আৰু ৰাতিপুৱা নিউজখন লৈ বহিবলৈ। কথা এষাৰ পাতিবলৈতো আপোনাৰ সময় নাথাকে, দিনটোতো অফিচলৈকে ওলাই যায়। আকৌ গধূলি ঘৰলৈ আহিলে ভাগৰ লাগিছে বুলি কৈ শুই যাব। তুমিও যে আৰু দেই, ৰাতিপুৱা নিউজবোৰ পঢ়িলে ভালহে, ক'ত কি চলি আছে আমি গম পাব পাৰোঁ। আৰু তুমিচোন জানাই মোৰ যে নিউজ পঢ়া আগৰ পৰাই অভ্যাস। মোৰ লগত হ'লে কথা পাতিবলৈ আপোনাৰ সময় নোলায়, আৰু নিউজ পঢ়িবলৈ হ'লে ঢেৰ সময়। হ'ব দিয়া, এতিয়া চাহ অকণ দিয়া, সোনকালে খাই বৈ মই অফিচলৈ যাওঁ, দেৰিয়ে হ'লগৈ আজি। পিছে আমাৰ মাজনী ক'ত দেখা নাই যে? কেলে আপুনি গম নাপায় নেকি? আপোনাকচোন তাই কালিয়ে কৈছিলে। এতিয়া মনত পৰিছে। পিছে তাই যাব কাৰ লগত? তাইৰ লগৰ কেইজনীমান আহিছে, সিহঁতৰ লগতে যাব হেনো। পিছে তাই কি কামত যাম বুলি কৈছিল বাৰু, মই পাহৰিলোঁ নহয়। এই লগৰবোৰৰ লগত হেনো ট্ৰিপলৈ যায় বোলে, এখন গাঁৱলৈ। আৰু সৰুৰ পৰাই তাই চহৰতে ডাঙৰ দীঘল হোৱা, গাঁৱলৈ বুলি তাই এবাৰো যোৱা নাই। লগৰখিনিৰ লগত যাব বিচাৰিছে যেতিয়া যাওক নে কি কয়? তাই যাব খুজিছে যেতিয়া যাবলৈ দিয়া, এনেও তাই ক'তো ফুৰিবলৈ যোৱাই নাই। মা, দেউতা, মই যাবলৈ ওলালোঁ। ভালকৈ যাবা মাজনী, ক'ৰবাত কিবা অসুবিধা পালে মোক ফোন কৰি দিবা। হ'ব দেউতা। মাজনী গৈ আকৌ লগৰখিনিৰ পৰা পাহৰি নাযাবা ঘৰত ফোন কৰিবলৈ। ক'ৰবাত কিবা অসুবিধা হ'লে মোক নহ'লে দেউতাক ফোন এটা কৰি দিবা। হ'ব মা, তোমালোকে চিন্তা নকৰিবা, আৰু মোৰ লগৰখিনি আছে নহয়, মই সিহঁতৰ লগত ভালকৈ যাম। ঠিক আছে, মই যাওঁ দিয়া। ঐ ৰেখা, এই ময়ূৰী যে ইমান দেৰি কৰিছে আহিবলৈ, আজিয়ে দেৰি কৰাই মাৰিলে আৰু আমাক। সঁচাকৈ পাই, তাই যে ইমান দেৰি কৰে ওলাবলৈ। ৰ'বাচোন আৰু অলপ ৰৈ চাওঁ, নহ'লে ফোন এটাকে কৰিম আৰু। পিছে তুমি তোমাৰ কেমেৰাটো লৈছা নহয় তাত ফটোশ্বুট কৰিবলৈ? আকৌ মই মোৰ কেমেৰাটো লৈ লৈছোঁ, তাত আমি ফটোশ্বুটো মাৰিব লাগিব নহয়। জানি ময়ূৰী আহিলে। ঐ, তহঁতৰ ওলাই হ'ল নে নাই? সোনকালে। আমাৰ ওলাই হৈ গ'ল কেতিয়াবাতে, তোলৈহে ৰৈ আছিলোঁ আমি। ঠিক আছে, বল আমি এতিয়া গৈ থাকোঁ, নহ'লে পাওঁতে গধূলিয়ে হ'বগৈ। ইমান ধুনীয়া। ঐ আছো না, তহঁতিও চাহি। যাওঁ ময়ূৰী, সঁচাকৈ ইমান যে ধুনীয়া গাঁৱৰ পৰিৱেশ। ঐ ডলি, কেমেৰাটো লৈ আছোন তই, ইয়াতে ফটো কেইখনমান মাৰি লওঁ। ঐ, ফটো মাৰিবলৈ হৈ গছজোপা ওচৰলৈ যাওঁ ব'ল। ব'ল। ঐ মাৰ। তাৰপিছত কিন্তু মোক মাৰি দিব লাগিব দেই। ৰচোন ৰ, কিন্তু আমাক তিনিজনীক কোনে মাৰি দিব? ইয়াততো কোনো নায়েই, কাকো দেখি পোৱা নাই। আছাচোন, কোনোবা আমাৰ ফালে আহিছে। ময়ূৰী, তয়ে যাচোন সুধিয়ে, আমাক অলপ হেল্প কৰিব পাৰিব নেকি? তহঁতি যে মোকেই ঠেলি থাকো আৰু। ৰ ময়ে সুধিছোঁ। শুনাচোন। মোকে মাতিছে নেকি আপোনালোকে? হয়, আপোনাকে মাতিছোঁ। ইয়াত আপোনাৰ বাদে আছেনো কোন? কওকচোন। বাইদেৱে আপোনাৰ নামটো? এই গাঁওখনত মোক সকলোৱে মন বুলি চিনি পায়। চ' ৱাণ্ডাৰফুল নেম। বাইদেৱে মন, তুমি আমাক ফটোশ্বুট কৰাত অলপ হেল্প কৰিব পাৰিবা নেকি? মানে আমাৰ তিনিজনীক ফটো মাৰি দিয়া কোনোৱে নাই। কিন্তু বাইদেউ, মই আপোনালোকক ফটো মাৰিম কেনেকৈ? মোৰ ওচৰতচোন কেমেৰাও নাই। তো চোৱা, আমি কেমেৰা আনিছোঁ লগতে, তুমি অকল আমাক ফটো এখন মাৰি দিলেই হ'ল। কিন্তু বাইদেউ, ইমান ডাঙৰ কেমেৰাত মই আজিলৈকে কাকো ফটো মাৰি পোৱা নাই, আৰু মই নাজানো ভালকৈ মাৰিবলৈ। হ'ব, একো নাই, তুমি টেনশ্যন ল'ব নালাগে, আমি তোমাক শিকাই দিম, তুমি আমাক মাৰি দিবা। ঠিক আছে তেনেহ'লে। কেমেৰাটোৱে তোলোৱা। ময়ূৰী, তই মনক শিকাই ল'লৈকে মই আৰু প্ৰীতি নদীখনৰ পাৰ পাই আহোঁগৈ। ঠিক আছে, তহঁতি খালি দেৰি নকৰিবি। বল। সঁচাকৈ মন, তোমাক লগ পাই যে বহুত ভাল লাগিল, আৰু মই ভবাতকৈও তোমালোকৰ গাঁওখন বহুত ধুনীয়া। মোৰো সঁচাকৈ আপোনালোকক লগ পাই বৰ ভাল লাগিল। পিছে আপোনালোকে ইয়াত কিবা দৰকাৰ আহিছিল নে এনেই আহিছিল? ফাৰ্ষ্ট তুমি আপুনি ক'বলৈ বন্ধ কৰিবা, আৰু মোক তুমি বুলিয়ে ক'বা। আৰু মোক বাইদেউ বুলি ক'ব নালাগে, মোৰ নাম ময়ূৰী, তুমি মোক ময়ূৰী বুলিয়ে মাতিবা। কিন্তু বাইদেউ আকৌ মানে ময়ূৰী, একো নাই দিয়া, হ'ব। ব'লা নহ'লে আজি আমাৰ ঘৰলৈকে, আৰু যিমানকেইদিন তোমালোকে ইয়াত আছা আমাৰ ঘৰতে থাকিব পাৰিবা। পিছে তুমি ঠিকেই কৈছা। আমাৰ আহোঁতে এনেও একো ভবাই নহ'ল ক'ত থকা হ'ব। তোমালোকৰ ঘৰলৈকে যদি যাব পাৰোঁ তেতিয়াহ'লে ভালেই হ'ব নে কি কোৱা? এইকেইজনীনো ক'লৈ গ'লগৈ, ইমান দেৰি অহাই নাই। পিছে মন, তোমালোকৰ ঘৰতনো কোন কোন আছে? মোৰ ঘৰত মোৰ মা, দেউতা আৰু মোৰ সৰু ভণ্টি এজনী আছে। বৰ বেছি ডাঙৰ নহয় বাৰু আমাৰ ঘৰটো, কিন্তু থাকি ভালেই লাগে, যিহেতু আমাৰ সৰু পৰিয়াল। আৰু আপোনালোকৰ চাগে বহুত ডাঙৰ ঘৰৰ পৰা আহিছে ন, যিহেতু আপোনালোকে চহৰত থাকে। ঘৰখন ডাঙৰ বা সৰু হওক সেইটো মেটাৰ নকৰে, ঘৰৰ ভিতৰত থকা মানুহখিনিৰ মনটো কেনেকুৱা সেইটোহে মেটাৰ কৰে। আৰু ঘৰখননো কি, ডাঙৰ হওক বা সৰু, ভালকৈ থাকিব পৰা এখন ঘৰ হ'লেই হ'ল। তাৰমানে এইটো নহয় যে বহুত ডাঙৰ অট্টালিকা ঘৰ হ'ব লাগে। মোৰ পাপা এজন বহুত ডাঙৰ বিজনেছমেন, আৰু পাপাৰ বিজনেছটো থকাৰ কাৰণেহে চাগে আমি হয়তো তেনেকুৱা এখন ঘৰত থাকিবলৈ পাইছোঁ। আৰু মই সেইটো মনত কাহানি ভবা নাই যে মই এখন বহুত ডাঙৰ ঘৰৰ ছোৱালী, বা মই বহুত ধনী। সঁচাকৈ ময়ূৰী, তুমি দেখিবলৈ যিমান ধুনীয়া, তোমাৰ মনটো সিমানেই ভাল। ময়ূৰী, তহঁতৰ যদি কথা পাতি হ'ল, ব'ল আমি গৈ থাকোঁ। ৰচোন ৰ, আমি তহঁতলৈকে বাট চাই আছিলোঁ। আজি মনে সিহঁতৰ ঘৰলৈ লগ ধৰিছে, আৰু আমি ইয়াত যিমান কেইদিন আছোঁ সিহঁতৰ ঘৰে থাকিব পাৰিম বুলি কৈছে। আৰু দেখিছই নহয়, অলপ দেৰি পিছত গধূলিয়ে হ'ব, আৰু আমি থাকিম ক'ত? আমিতো একো প্লেন কৰি অহা নাছিলোঁ। তেতিয়াহ'লে ব'ল আমি সিহঁতৰ ঘৰলৈকে যাওঁগৈ। তেতিয়াহ'লে ব'ল আৰু নে কি কৰে খা? ব'ল। মনে যদি ইমান লগ ধৰিছে তেতিয়াহ'লে আমি যাব লাগে সিহঁতৰ ঘৰলৈকে। তেতিয়াহ'লে ব'লা, মই তোমালোকক আমাৰ ঘৰলৈকে লৈ যাওঁ। মা, হোৱা চোৱা, দাদা আহিছে। মন, তোৰ লগতে কোন? মা, এওঁলোক চহৰৰ পৰা আহিছে আমাৰ গাঁৱলৈ ফুৰিবলৈ। মই ৰাস্তাত গৈ থাকোঁতে এওঁলোকক লগ পাইছিলোঁ, আৰু আমি তেনেকৈ চিনাকি। আৰু এওঁলোকৰ এই গাঁওখনত কোনো চিনাকি নাই, সেইকাৰণে মই ভাবিলোঁ আমাৰ ঘৰলৈকে লৈ যাওঁ বুলি। তোমালোকে আহাচোন ভিতৰলৈ। গৈছোঁ ব'লক। তাৰপাছত কি হ'ল জানে আণ্টি? মনে কেমেৰাৰ ছুইচটো অন কৰিবলৈকে পাহৰি থাকিলে। কি ক'বা আৰু আমাৰ মনৰ কথা, ই তেনেকুৱাই।
আজিলৈকে কাহিনী চহৰলৈ গৈ পোৱা নাই যে সেইকাৰণে এইবিলাক বস্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইবিলাক নাজানে সি ভালদৰে। কিন্তু চব কথা বাদ দি মোৰ এই গাঁওখনহে ফুৰিবলৈ মনক ক'ব লাগিব কাইলৈ আমাক এই গাঁওখন ফুৰাবলৈ। অঁ ডলি, তইতো মোৰ মনৰ কথাই ক'লি। মোৰো এই গাঁওখন ফুৰিবলৈ মন। কাইলৈ মনক ক'বহে লাগিব আমাক লৈ যাবলৈ। এই ৰচোন তহঁতে, চবতকৈ ডাঙৰ কথা এইটোৱে যে মনক লগ পাই আমি ভালেই হ'ল, কাৰণ মন নোহোৱা হ'লে আমি ক'লৈ যে গ'লোহেঁতেন। আৰু এতিয়াতো বহুত আন্ধাৰ হ'ল, আৰু সেই জংঘলত আমি কি কৰিলোহেঁতেন অকলে। কিন্তু মোৰ চহৰলৈ যাবলৈহে মন। বাবা মোক এদিন লৈ যাবা না চহৰলৈ? দাদাক কৈ থাকোঁ মোক লৈ যাবলৈ, কিন্তু দাদাই মোক নিনিয়ে। ঠিক আছে টিকলি, দাদাৰ লগতে তোমাকো লৈ যাম, হ'বনে? বাৰু তোমালোকে কথা পাতাচোন, মই ভাতকেইটা ঠিক কৰোঁগৈ। সঁচাকৈ মন, তোমাক যে আমি কেনেকৈ ধন্যবাদ দিম ভাবিয়ে পোৱা নাই। তুমি যে আমাক এই গোটেই গাঁওখনেই ফুৰালা। তোমাৰ কাৰণে আমি এই গোটেই গাঁওখনেই চিনি পালোঁ। মন আৰু ময়ূৰী, তোমালোকে কথা পাতাচোন, মই আৰু ৰেখা সৌখিনি পাৰ আহোঁগৈ। বল অঁ বল। ঐ তহঁতি খালি দেৰি নকৰিবি দেই, সোনকালে আহিবি। আমি দেৰি কৰিলে একো নাই, মন আছে নহয় তোৰ লগত। মন থাকোঁতেনো তোৰ কি হ'ব? ইহঁতিও যে আৰু দেই। ময়ূৰী, তোমাক এটা কথা কওঁ। কোৱা আকৌ মন। আজি কিন্তু তোমাক সঁচাকৈ বৰ ভাল লাগিছে। নালাগিবনো কিয়? তোমাৰ মায়ে মোক ইমান মৰমতে সাজযোৰ দিছে, আৰু মই এইযোৰ পিন্ধিবলৈ পাই বহুত সুখী। চহৰত থাকিলে এইবোৰ পিন্ধিবলৈ নাপাওঁ যে, আৰু মোক ঘৰত এইবোৰ পিন্ধিবলৈকে নিদিয়ে। আজি গাঁও আহিয়ে মই এইবোৰ পিন্ধিবলৈ পাইছোঁ, সঁচাকৈ বৰ ভাল লাগিছে। কাৰণ এজনী অসমীয়া ছোৱালীয়ে যদি চাদৰ মেখেলা এযোৰ নিপিন্ধে তেতিয়া জানো ভাল লাগিব? সঁচাকৈ চাদৰ মেখেলাযোৰে যে আচল পৰিচয় এজনী অসমীয়া ছোৱালীৰ মই আজিহে গম পাইছোঁ। তোমাক এটা কথা কওঁ মন। কোৱা ময়ূৰী। মন, আচলতে ক'ত কেনেকৈ আৰু কেতিয়া মই একো গমেই নাপালোঁ, কিন্তু মই তোমাক ভাল পাই পেলালোঁ মন। আৰু মই তোমাৰ লগতে গোটেই জীৱন এই গাঁওখনতে থাকিব খোজোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, সঁচাকৈ মোৰ বহুত ভাল লাগিছে ইয়াত থাকি। কি সঁচা ময়ূৰী? তাৰমানে মই যিটো অনুভৱ কৰিছোঁ সেইটো তুমিও কৰিছা? অঁ মন, সঁচা। কিন্তু ময়ূৰী, মোৰ ভাবিলে বহুত ভয় লাগে অ'। মই ক'ত আৰু তুমি ক'ত? তোমাক জানো মোলৈ তোমাৰ ঘৰৰ মানুহে বিয়া দিব? কাৰণ মই তোমালোকৰ সমান ধনী নহওঁ। ওচৰত ইমান টকা পইচাও নাই যে তুমি বিচৰা সকলোখিনি বস্তু মই সময়ত আনি দিব পাৰিম তোমাৰ কাৰণে। মন, তুমি সেইবোৰ একো চিন্তা কৰিব নালাগে। ঘৰত মই মা দেউতাহঁতক বুজাম, আৰু চাবা তোমাক পাপাই একচেপ্টটো কৰিব। ঠিক আছে ময়ূৰী, কিন্তু মোৰ বেয়া এইটো কাৰণে লাগি আছে কাৰণ তুমি কাইলৈ যাবাগৈ। মই আকৌ আহি থাকিম নহয় মন। মোৰ এই ট্ৰিপটোত অহা বহুত দিন হ'ল। দেউতাহঁতে চাগে মোক লৈ বহুত চিন্তা কৰি আছে, কাৰণ মই ঘৰখনৰ একমাত্ৰ ছোৱালী। আৰু তুমি চিন্তা নকৰিবা, সকলোখিনি মই মেনেজ কৰি ল'ম। ঠিক আছে ময়ূৰী, গধূলি হ'ব হ'ল, ব'লা আমি ঘৰলৈকে যাওঁগৈ। ব'লা তেতিয়াহ'লে আমি গৈ থাকোঁ মন। সঁচাকৈ তোমাৰ লগত বহুত ভাল লাগিল আমাৰ। নে কি কয় ৰেখা? অঁ আকৌ সঁচাকৈ তোমাৰ লগত যে বহুত ভাল লাগিল আমাৰ। আকৌ কেতিয়াবা আহিলে আমাৰ ঘৰত সোমাবলৈ নাপাহৰিবা। চিয়'ৰ সোমাম মন। ময়ূৰী, তই মনৰ লগত কথা পাত, আমি গাড়ীত বহিছোঁ। ঠিক আছে, তহঁত বহচোন। মন, সঁচাকৈ দিনবোৰ যে কেনেকৈ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। আহিছিলোঁ এসপ্তাহ ট্ৰিপত, কিন্তু সেই এসপ্তাহ যে কেতিয়ানো পাৰ হৈ গ'ল মই নিজে গম নাপালোঁ মন। সঁচাকৈ তোমাৰ লগত যে টাইম স্পেণ্ড কৰি মোৰ বহুত ভাল লাগিল মন। ময়ূৰী, আকৌ আহিলে আমাৰ ঘৰত সোমাবলৈ নাপাহৰিবা। আৰু মোৰো ভাল লাগিল তোমালোকৰ লগত সময়বোৰ কটাই। চিয়'ৰ আহিম মন। তেনেহ'লে থাকা, মই গৈ থাকোঁ। ভালকৈ যাবা তোমালোক। মাজনী, মা দুৱাৰখন খোলা আছে, সোমাই আহাচোন। মাজনী, এইবোৰলৈকে তুমি শুইয়ে আছা। মাজনী উঠা আকৌ, ইমান দেৰিলৈকে মানুহ শুই থাকে নেকি? অলপ পাছত 12টাই বাজিব হ'ব। বাজিব দিয়া না মা, মোৰ বহুত টোপনি ধৰিছে, মোক শুব দিয়া, যোৱা। মাজনী সোনকালে উঠা, আজি ঘৰলৈ আলহী আহিব, আৰু তোমাক এনেকৈ শুই থকা দেখিলে আমাৰ কথা কি ভাবিব বাৰু কোৱাচোন? আলহী? কিন্তু কোৱা আলহী মা? তুমি উঠি আহাচোন বাৰু আগত, গম পাবা নহয়। আৰু উঠি আহি মোৰ লগত অলপ পাকঘৰত লাগি দিয়াহি। কিন্তু মা, মন আহি ওলালে নেকি আকৌ? সি কিজানি মোক বিচাৰি অহা নাইতো। মা এতিয়াতো কোৱা কোন আহিব? মাজনী তই সময়ত গম পাবি নহয়। এতিয়া মোকে প্লেটখন ধৰি দেচোন, নহ'বা আলহী গুচিয়ে যাব। ইমান দেৰি চাহ দিয়া নাই বুলিব। মায়েহে জানিব আৰু পাই কোননো আহিছে। একো কোৱা নাই মেলা নাই, চায়ে আহোঁগৈ নিজে, উপায় নাই আৰু। বাকী আৰু চব ঠিকে চলি আছে নহয় বন্ধু? এতিয়া বাৰু চব ঠিকে চলি আছে। কেইদিনমানৰ আগতে অলপ বিজনেছত কিবা দিগদাৰ হৈ আছিলে। একো নাই দিয়া, মই আছোঁ নহয়। আমি মিলিয়ে ঠিক কৰিম আৰু ন, দুই বন্ধু যেতিয়া। চাহ আনিলোঁ দেই, আপোনালোকে খাই লওকচোন। এই আমাৰ মাজনী ক'ত আছে? মাতাচোন এফালে। তাই আহিছে ৰ'ব। দেউতা, এইজনী আমাৰ মাজনী। চাহ খাবচোন। আইঅ, ইমান মৰম লগা ছোৱালীজনী। এনেকুৱা লাগিছে এওঁ কেতিয়াই আমি আমাৰ ঘৰলৈ লৈ যাওঁ, নে কি কয়? মাজনী, এয়া তোমাৰ আংকল, মোৰ বিজনেছৰ পাৰ্টনাৰ। আমি খুব ভাল বন্ধু। আৰু সেয়া হৈছে ৰাহুল, তেখেতৰ একমাত্ৰ ল'ৰা। অঁ হেল্ল' আংকল। হেল্ল'। অঁ মায়ে মানে এওঁলোকৰ কথা কৈ আছিলে। মাজনী, তোমাৰ পঢ়া শুনা কেনেকুৱা চলি আছে? চব ঠিকেই চলি আছে আংকল। হেৰা বন্ধু, পিছে কথাটো তেতিয়াহ'লে ইয়াৰ পৰাই আৰম্ভ কৰোঁ, নে কি কোৱা? আৰম্ভনো কি আৰু, আপোনালোকৰ একমাত্ৰ ল'ৰা ৰাহুল আৰু মোৰ একমাত্ৰ ছোৱালী ময়ূৰী। আৰু আপোনালোকে যদি মোৰ ছোৱালীজনী আপোনালোকৰ ঘৰৰ সদস্য কৰিব খোজে, তেতিয়াহ'লে তাতকৈ ডাঙৰনো আৰু কি আমাৰ কাৰণে হ'ব পাৰে, নে কি কওঁ মাজনী? তাৰ মানে দেউতা, তোমালোকে মোৰ বিয়াৰ কথা আলোচনা কৰি আছা? অঁ মাজনী, আমি তোমালোকৰ বিয়াৰ কথাই চিন্তা কৰি আছিলোঁ। চাওকচোন তাই কিমান যে ছাৰপ্ৰাইজ হৈ গৈছে। আচলতে এয়া তোমাক ছাৰপ্ৰাইজে দিয়া হৈছে।
এওঁ ঠিকেই কৈছে মাজনী, এওঁলোকে তোমাক বৰ পচন্দ কৰিছে হেনো আৰু তোমাক এওঁলোকৰ ঘৰৰ বোৱাৰী হিচাপে পাব খোজে। কিন্তু দেউতা, তোমালোকে যে মোক এবাৰো নুসুধিলা যে মই বিয়াত বহিব খুজিম নে নাই। তোমালোকে কিয় বুজি নোপোৱা যে মই এতিয়াই বিয়া হ'ব নোখোজোঁ। মোৰোতো কিবা ড্ৰিমছ আছে, মোৰ নিজৰ কেৰিয়াৰ আছে, যোনবিলাক এতিয়াও সময় আছে পূৰ কৰিবলৈ। আৰু এতিয়াই যদি মই বিয়াত বহোঁ তেতিয়াহ'লে মই মোৰ সপোনবোৰ কেনেকৈ পূৰ কৰিম। মা আৰু দেউতা, কোৱা তোমালোকে। কিন্তু মাজনী, তুমি এতিয়া একো নক'বা মা। অথনি তোমাক বাৰে বাৰে সোধা পাছতো তুমি মোক এবাৰো নজনালা। মোৰ কি জনাৰ একো অধিকাৰ নাই? মোৰ কি নিজৰ লাইফৰ ডিচিজন লোৱাৰ কোনো অধিকাৰ নাই? বিয়া ফিক্স হৈছে আৰু মোক তোমালোকে এবাৰো নজনালা, মোক এবাৰো সোধা নাই। বন্ধু, তোমাৰ ছোৱালীয়ে কি কৈছে? যদি আমাৰ ঘৰৰ বোৱাৰী হোৱাটো ইমান টান পাইছে তেতিয়াহ'লে আগতে আমাক জনাই দিব লাগিছিল। এনেকৈ অপমান কৰাবলৈ আমাক মাতিছিলা? নহয় বন্ধু, তুমি ভুল বুজিছা। মই এতিয়াই মাজনীক বুজাই আছোঁ, ৰ'বাচোন। মাজনী, তুমি এইবোৰ কি কৈছা? তুমি জানানে এওঁলোকৰ ঘৰৰ বোৱাৰী হ'বলৈ কপাল লাগিব। আৰু ৰাহুলটো কোনো বেয়া ল'ৰা নহয়। তুমি বহুত সুখত থাকিব পাৰিবা মাজনী। আৰু এনেকৈ ব্যৱহাৰ কৰিছা তুমি, মইতো সপোনতো ভবা নাছিলোঁ। বাছ দেউতা, মই বিয়া নহওঁ ক'লোঁ নহওঁ, সিমানেই। আৰু মোক কোনো প্ৰশ্ন নকৰিবা। হেই, ইয়াৰ পৰা আমি যোৱাটোৱে ভাল হ'ব। মোৰ ল'ৰাৰ বাবে ইয়াতকৈও ভাল ভাল ছোৱালী মই বিচাৰি দিম। ব'লা তেতিয়াহ'লে আমি গৈ থকাটোৱে ভাল হ'ব। ইয়াত আৰু ৰৈ একো লাভ নাই। দত্ত, এনেকৈ যে তুমি আমাক মাতি লৈ অপমান কৰাবা মইতো ভবাই নাছিলোঁ। আৰু শুনি লোৱা, আজিৰ পৰা আমি কোনো বিজনেছ পাৰ্টনাৰ নহয়। কিন্তু বৰুৱা, এবাৰতো মোৰ কথা শুনি লওক আপুনি। আৰুনো ইয়াত কি শুনিবলৈ বাকী থাকিল? আই এম চৰি মিষ্টাৰ দত্ত, আমি আহোঁ। মাজনী, এয়া তুমি কি কৰিলা? তুমি জানানে আজি তোমাৰ কাৰণে মই মোৰ বন্ধুত্ব হেৰুৱালোঁ। বন্ধুত্ব হেৰুৱাটো দূৰৈ কথা, মোৰ মান সন্মান ক'ত থাকিল? ইমান যে ভাল ঘৰৰ মানুহে তোমাক সিহঁতৰ ঘৰৰ বোৱাৰী কৰিবলৈ খুজিছিল। আৰু ল'ৰাটো যে কিমান ভাল, সিহঁতৰ মাটি সম্পত্তি কিমান আছে তুমি জানানে? যিমানেই ভাল নহওক মা, কিন্তু মই তাৰ লগত বিয়া হ'ব নোৱাৰোঁ। কাৰণ মই মনক ভাল পাওঁ। মন? কোন মন? আৰু তাৰ ঘৰ ক'ত? কোন মন? যদি তোমাৰ কোনোবা আছিলেই তেতিয়াহ'লে আগতে কিয় নক'লা তুমি? যদি তুমি এবাৰ ক'লাহেঁতেন মইতো তাৰ লগতে তোমাক বিয়া দিলোঁহেঁতেন। কিন্তু ল'ৰাটোৱে কৰে কি আৰু তাৰ ঘৰ ক'ত? দেউতা, মনৰ ঘৰটো আমাৰ দৰে চহৰত নহয়, তাৰ ঘৰ গাঁৱত। অঁ দেউতা, তোমালোকৰ মনত আছেনে? মই মোৰ ফ্ৰেণ্ডছবিলাকৰ লগত এটা ট্ৰিপলৈ গৈছিলোঁ, এখন গাঁৱলৈ, য'ত পৰিৱেশটো যে ইমান ভাল। আৰু তাত থাকিয়ে মোৰ ভাল লাগে মা। ইমান ধুনীয়া এটা পৰিৱেশ, য'ত মৰম, আদৰ সাদৰ সকলোবোৰ আছে। আমাৰ ইয়াতকৈ বহুত বেলেগ। গাঁৱৰ পৰিৱেশৰ লগত চহৰৰ পৰিৱেশ একোৱে নহয়। আৰু এদিন তেনেকৈ মই মনক লগ পাইছিলোঁ। সি মোক বহুত সহায় কৰিছিল মা। মোক সিহঁতৰ গাঁওখনো ফুৰালে সি। মনে বহুত সহায় কৰিলে। আৰু সেই গাঁওখন যিমান ধুনীয়া, মানুহবোৰো সিমানে মৰমীয়াল, মোক বহুত মৰম কৰে। কিন্তু মাজনী, তুমি মোৰ ছোৱালী হৈ সেই গাঁৱৰ এটা সাধাৰণ ল'ৰা যোনে একো এটা নকৰে আৰু তাৰ কোনো ষ্টেণ্ডাৰ্ড নাই, তুমি তেনেকুৱা এজন গাঁৱলীয়া ল'ৰাৰ লগত বিয়া হ'ব খুজিছা? আমাৰ ষ্টেণ্ডাৰ্ডটো ক'ত থাকিলে আৰু সিহঁতৰ ষ্টেণ্ডাৰ্ড ক'ত? আমাৰ লগতো নিমিলে। কিন্তু দেউতা, মন বহুত ভাল ল'ৰা। তুমি যেনেকুৱা ভাবিছা সি তেনেকুৱা নহয়। অঁ, তাৰ চৰকাৰী চাকৰি নাথাকিব পাৰে, কিন্তু তাৰ খেতি আছে, সি বহুত কষ্ট কৰে। আৰু মোৰ বিশ্বাস আছে যে সি মোক বহুত সুখত ৰাখিব পাৰিব দেউতা। মন সঁচাকৈ বহুত ভাল ল'ৰা। সি বহুত সহজ সৰল দেউতা। সি আনৰ দৰে নহয়। তুমি তাক এবাৰ লগ কৰি চোৱা। মাজনী, তুমি আমাৰ কথা এবাৰো নাভাবিলা। ইমান সৰুৰ পৰা তোমাক ডাঙৰ দীঘল কৰিছোঁ। তোমাৰোতো কিছুমান আমাৰ প্ৰতি দায়িত্ব আছে। আমাৰ ইচ্ছাবোৰ কি তোমাৰ বাবে একো নহয়? মুঠতে তুমি আমি চাই দিয়া ল'ৰালৈকে বিয়া হ'ব লাগিব। আৰু আজিৰ পৰা আমি যাতে তোমাৰ মুখত মনৰ নাম নুশুনো। কিন্তু দেউতা, মন ইমান ভাল ল'ৰা। তোমাক কেনেকৈ বুজাওঁ মা আৰু দেউতা? তোমালোকে এবাৰো বুজিবলৈ চেষ্টা নকৰিলা। মাজনী, মাজনী, হেই, এইফালে আহকচোন। মাজনীচোন ৰুমত নাই। কি? মাজনী ৰুমত নাই? তাই ৰুমত নাই যদি বাহিৰত আছে চাগে। ক'লৈনো যাব? হেই, এইখন তাই কি লিখি গৈছে এবাৰ চাওকচোন। কি লিখিছে? চাওঁ দিয়াচোন। মা আৰু দেউতা, মোক ক্ষমা কৰি দিবা। মই তোমালোকক এৰি গুচি আহিলোঁ মোৰ মনৰ ওচৰলৈ। তোমালোকক মই বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তোমালোকে মোৰ কথা এবাৰো বুজিবলৈ চেষ্টা নকৰিলা। আৰু তোমালোকৰ জিদৰ মতে যদি মই মোৰ মনক এৰি বেলেগৰ সৈতে বিয়া হৈ যাওঁ, তেতিয়াহ'লে মই কাহানি সুখত থাকিব নোৱাৰিম। তোমালোকে সদায় ভালে থাকিবা মা আৰু দেউতা। মোৰ চিন্তা নকৰিবা। ইয়াত মনৰ লগতে আৰু বহুত মৰমীয়াল মানুহ আছে যোনে মোক বহুত মৰম কৰে। আৰু মই ইয়াত বহুত সুখী। আৰু দেউতা, তুমি ভাবিছিলা নহয় টকা পইচাই সকলো বুলি, কিন্তু এনেকুৱা নহয়। তুমি মনক এবাৰো নুবুজিলা। তাৰ মনটো যে কিমান চফা, সি বেলেগৰ দৰে নহয়, তুমি সেইটো বুজিয়ে নাপালা। অঁ,
তাৰ নাথাকিব পাৰে আমাৰ সমান টকা পইচা, আমাৰ সমান ধনী নহ'ব পাৰে, কিন্তু সিহঁতৰ মনটো সঁচাকৈ বৰ চফা। টকা পইচা জীৱনত লাগে, কিন্তু সকলো সময়তে টকা পইচাই জোখ-মাখ কৰিব নোৱাৰে। টকা পইচাই মানুহৰ অভাৱবোৰহে পূৰ কৰিব পাৰে, কিন্তু মৰমবোৰ পূৰণ কৰিব নোৱাৰে। ছোৱালীজনীক আমি কেলে বুজি নাপালোঁ? আমি কেৱল টকা পইচাহে চিনি পালোঁ। আমি এইটো গমেই নাপালোঁ যে টকা পইচাই মানুহৰ কেৱল অভাৱহে পূৰ কৰিব পাৰে। আজি মোৰ ছোৱালীজনী ইমান ডাঙৰ হৈ গ'ল যে আমাক ইমান ডাঙৰ এটা শিক্ষা দি গ'ল। তুমি ঠিকেই কৈছা মালতী। যদি মই মোৰ ছোৱালীজনীৰ এবাৰ কথাটো শুনিলোহেঁতেন, তেতিয়াহ'লে হয়তো তাই আজি এনেকুৱা কাম নকৰিলহেঁতেন। কিন্তু মই এইটো ক'বলৈ নাযাওঁ যে সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ ইচ্ছামতেই চলক। মোৰ ছোৱালীজনীয়েতো এবাৰ মনক লগ কৰিবলৈও কৈছিল, যাতে মই তাক চিনি পাওঁ, যাতে মই তাক অলপ জানিব পাৰোঁ। কিন্তু মই সেয়াও নকৰিলোঁ। মই অকল মোৰ জিদত থাকিলোঁ, আৰু মই এইটো নাভাবিলোঁ যে মোৰ ছোৱালীজনী বেলেগৰ লগত সুখত থাকিব জানো। সঁচাকৈ আজিহে গম পাইছোঁ যে ল'ৰা ছোৱালীয়েও কেতিয়াবা মাক বাপেকক বহুত ডাঙৰ এটা শিক্ষা দি যায়। মাজনী, তই য'তেই আছ সদায় ভালেই থাক, আমাক আৰু একো নালাগে।